হেই এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকক সকলোকে মোৰ অন্য এটি ছুটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো মোৰ ল'ৰাটোৱে আৰম্ভ কৰিছে। গধূলি টাইমত বনোৱা ভিডিঅ' আৰু ভিডিঅ'টো দুদিনমান আগৰেই হয় বাৰু, মই এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ। গধূলি সময়ত আচানক আমাৰ ওলাই যোৱা হ'ল। আচলতে জাজনী ভাগৰ মানে মোতকৈ সৰু জাজনী ভাগৰ গা বেয়া, মানে গল ব্লাডাৰ হৈছিল। চ' তিনিচুকীয়াৰ RC আগৰৱাল হস্পিটেলত তাইৰ অপাৰেশ্যন হৈছে, তাকে চাবলৈ বুলি আমি ওলালোঁ। এয়া শাহুমা, মই, ভাইটি আৰু মোৰ সৰু ল'ৰাটো লৈ আমি ওলালোঁ। খানা চানা বনাই মেলিয়ে ওলাইছিলোঁ বাৰু, কিন্তু সেইখিনি দেখুৱাবলৈ নহ'ল বাৰু। আৰু এয়া দেখিছেনে, হস্পিটেলৰ ভিতৰত 15 আগষ্টৰ তৈয়াৰী চলি আছিলে, মানে 15 আগষ্টৰ আগদিনাখনৰ ভিডিঅ' হয় বাৰু। আৰু এয়া আমি গৈ পালোঁ, বাহিৰত ৱেইট কৰি আছোঁ তাইৰ ৰুমত সোমাই যাবৰ বাবে। ডক্টৰে কিবা এটা চাই আছিল, সেইকাৰণে আমি বাহিৰত অকণমান দেৰি ৱেইট কৰিবলগীয়া হ'ল। আৰু এয়া বহি থাকোঁতে ভিতৰৰ পৰা মাত লগাইছে যে আহক, আপোনালোকে আহিব পাৰিব বুলি। আৰু এয়া আমি সোমাই গ'লোঁ। তাই বেচেৰি অপাৰেশ্যন কৰা দ্বিতীয় দিন ন, সেইকাৰণে উঠিব পৰা নাই, বেচেৰি হৈ আছে। সোনকালে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তাই সোনকালে সুস্থ হৈ উঠে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আকৌ অন্য এটি ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই বাই।